IIT হৈছে ইণ্ডিয়াৰ টপ মষ্ট ৰেংকত থকা এখন ইনষ্টিটিউট য'ত ইঞ্জিনিয়াৰিঙৰ ফিল্ডৰ কাৰণে বহুতেই ভাল বিশেষকৈ দুই 2020 পৰা 21 বৰ্ষৰ যিবিলাক পঢ়ি আছিলে সেইবিলাকক কেম্পাছত অফাৰ আহিছে এইবাৰ হয়তো শুনি আচৰিত হ'ব যে হাইয়েষ্ট পেকেজ আমাৰ গুৱাহাটী যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক ল'ৰা ছোৱালীয়ে টপ পেকেজ ল'বলৈ সক্ষম হৈছে লগতে ইণ্টাৰেষ্টিং কথা ইয়াৰ মেক্সিমাম কিন্তু IT সেক্টৰত আৰু সফটৱেৰ ডেভেলপমেণ্টত হয় সো এতিয়া যিবিলাক এই জববিলাক লৈছে এই ইণ্টাৰভিউ কিন্তু গোটেইখিনি ভাৰ্চুৱেলি কেম্পাছিং হৈছে ইয়াতে কোনো ধৰণৰ ফিজিক্যালি ইণ্টাৰভিউ লোৱা হোৱা নাই গোটেইখিনি একদম কোডিং টেষ্ট কৰা হৈছে কম্পিউটাৰত বহাই কিনে সিহঁতৰ টেষ্ট কৰিছে আৰু সিহঁতৰ গোটেইখিনি ভাইবা হিচাপত লৈ ইণ্টাৰভিউ লোৱা হৈছে আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ কেনেকৈ আমি সিলিকন ভেলীত আমি জব বিচাৰিব লাগে সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা বছৰ বিশেষকৈ 2020 পৰা 21 বৰ্ষৰ ভিতৰত যিবিলাক ল'ৰা ছোৱালীয়ে কেম্পাছিং পালে হাইয়েষ্ট কেম্পাছিং পালে গুৱাহাটী IIT পালে কিমান পালে আৰু কোন কোন ডিপাৰ্টমেণ্টত পালে সেইবিলাকৰ কথা আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু যদি ভাল পায় অন্তত লাইক কৰিবলৈ নাপাহৰিব IIT গুৱাহাটীত এইবাৰ 2020 পৰা 21 বৰ্ষৰ যিমানখিনি প্লেচমেণ্ট হৈছে সবখিনি ভাৰ্চুৱেলি লোৱা হৈছে আৰু 686 তাত পাৰ্টিচিপেট কৰিছিল ল'ৰা ছোৱালীয়ে আৰু তাৰ পাৰ্টিচিপেট কৰাৰ ভিতৰত বহুতে পাইছে আৰু যোৱা বছৰতকৈ এইবাৰ পেকেজ বহুতখিনি ওপৰত গৈছে আমি যদি চাওঁ কোম্পানীবিলাক কি আছিলে তাত 140 কোম্পানী আহিছিলে তাত প্লেচমেণ্টৰ কাৰণে তাৰ ভিতৰত যদি মষ্ট ডাঙৰ ছাকচেছফুল কোম্পানী বুলি ক'ব পাৰোঁ ৱৰ্ল্ড ৱাইড নন কোম্পানী তাৰপিছত মাইক্ৰ'ছফ্ট ৱালমাৰ্ট এডোবি নিচিনা কোম্পানী আহিছিলে আৰু সবখিনি ভাৰ্চুৱেলি কৰিছে তাত কোনো ধৰণৰ বহি অনুষ্ঠিত কৰা হোৱা নাই যে কেম্পাছ আহিছে কাৰণে বহি কিনে তাত ইণ্টাৰভিউ লৈছে এনেকুৱা নহয় সবখিনি ভাৰ্চুৱেলি কৰা হৈছে চ' তাত বিশেষকৈ লোৱা হৈছিলে ডিপাৰ্টমেণ্ট দুটা যেনেকৈ BTech আৰু BDS 584 ষ্টুডেণ্ট আছিলে তাৰ পৰা 444 ষ্টুডেণ্টছ জব অফাৰ কৰিছে আৰু পেকেজৰ ক্ষেত্ৰত বিশেষকৈ যদি পাইছে এইটো হৈছে হাইয়েষ্ট পেকেজ এইবাৰ কোৱা মতে IIT গুৱাহাটী কোৱা মতে IIT আৰু ছফ্টৱেৰ ITৰ ক্ষেত্ৰত বিশেষকৈ IT আৰু ছফ্টৱেৰ ছেক্টৰৰ ক্ষেত্ৰত 70 লাখ পাৰ এনাম আৰু আগৰ যিবিলাক কেতিয়া পাইছিলে তাৰ ভিতৰতো এইবাৰ বহুত ওপৰত পাইছে বুলি IIT গুৱাহাটীৰ ফালৰ পৰা কোৱা হৈছে যে আগতে যিবিলাক অফাৰ কৰা হৈছিলে 20 লাখ চ' এইবাৰ 21 লাখ পাৰ এনাম ইনক্ৰিজ হৈছে বিশেষকৈ 2020 আৰু 21ৰ ভিতৰত চ' সেইটো এটা ভাল কথা আৰু বহুত ইণ্টাৰ্ণশ্বিপ পাইছে এইবাৰ ইণ্টাৰ্ণশ্বিপত বহুত ডাঙৰ ডাঙৰ পেকেজ পাইছে কিছুমানে 2 লাখ 3 লাখ আনকি এনেকুৱা পেকেজ পাইছে আৰু MTech আৰু BDSৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে 17 লাখৰ 16 লাখ আছিলে আগতে হয়তো এতিয়া 70 লাখ 20 লাখৰ ওপৰলৈকে গুচি গৈছে চ' IIT গুৱাহাটীৰ কাৰণে এইটো যথেষ্ট ভাল খবৰ আৰু যিবিলাক IIT পঢ়িম বুলি ভাবি আছে সেইবিলাকৰ কাৰণেও বহুত ভাল খবৰ চ' আজি আমি বিশেষকৈ আলোচনা কৰিলোঁ কিমান পেকেজ পাইছে কেম্পাছিং কি ডিপাৰ্টমেণ্টত পাইছে গোটেইখিনি কথা আলোচনা কৰিলোঁ যদি তোমালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা